নমস্কাৰ, মই হিমালক্ষী শইকীয়া। মই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী। আজি মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম এদিন হঠাৎ, কবি জিতেন বৰুৱা। এদিন হঠাৎ, এদিন হঠাৎ আমাৰ হাজাৰ দিনীয়া আলফুল সপোনটোৱে প্ৰাণ পাব। অতি নাটকীয়ভাৱে আমাৰ অস্তিত্ব জুৰি সুপ্ত হৈ থকা অনুময় অপ্ৰাপ্তিবোৰে প্ৰাপ্তিৰ ধনীময় নুপুৰ পিন্ধিব। বিষাদৰ ৰুক্ষ পাহাৰবোৰ চকুৰ পচাৰতে অদৃশ্য হৈ পৰিব। সেউজীয়া শোভাযাত্ৰা এটাই নান্দনিক কোলাহল কৰি ৰাজ আলিয়েদি পাৰ হৈ যাব। পৃথিৱীব্যাপী এটা মহা সংগীত বাজিব আৰু সেই সংগীতৰ প্ৰতিধ্বনিটোৱে হৃদয়ৰ সকলো হাহাকাৰ অন্ত পেলাব। সেই মহা সংগীতৰ আয়োজনত সকলো চামিল হ'ব। বেলিৰ হাতু ৰঙে সপ্ত সুৰৰ ছন্দ তুলিব। জোনাকে বিলাব মিঠা ব্যঞ্জনা, মেঘৰ গাজনিয়ে দিব শব্দমালা, বতাহে সকলোকে সমানে বিলাব সুৰৰ মাধুৰিমা। এদিন হঠাতে জীৱনে মহাজীৱনৰ পোচাক পিন্ধি মহাসংগীতৰ ৰাগীত মহাবিষ্ট হৈ অবিনশ্বৰ দুহাতত মুক্ততাৰ জেতুকা পিন্ধিব। ধন্যবাদ।